Hey guys, good morning. So আপোনালোকেতো জানেই যে মই বৰ্তমান শিৱসাগৰত আছোঁহি। তো শিৱসাগৰ মানে আজি মোৰ প্ৰথমটো দিন। আজিতো ইমানখিনি ঘূৰা পকা নহ'ব, তাকে বুলি মই ভাবিছিলোঁ। চাওক এইফালে চাওক, ৰাতিপুৱা পৰিৱেশ গোটেই সম্পূৰ্ণ ৰাতিপুৱা পৰিৱেশ। এইফালে আছে, মই য'ত আছোঁ ঘৰটো এইফালে আছে। চ' মই এইফালে মানে অলপ বুলি এনেই পথাৰলৈ ওলাই যাওঁ বুলি ভাবিলোঁ। তাকে বোলো সাধাৰণ ক্লিপ এটা বনাই দিওঁ আৰু এনেই নব এনেইনো থাকি কি কৰিম। তাকে বোলো এইফালে আহিছিলোঁ। মই ভাবিছোঁ যে আপোনালোকক সুধি চাওঁ যে মইতো জাষ্ট ক্লিপ এটা দিম, যাতে মই ওচৰত আছোঁ এইফালে শিৱসাগৰ নঙলামাৰা বুলি কয়, নঙলামাৰা এডোখৰত আছিলোঁ মই। এডোখৰ পৰা ওচৰৰ ভাল জেগা ফুৰিবলৈ কি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। লগতে আৰু কাইলৈতো যাম। কাইলৈতো বহুত জেগা আছে, কাইলৈ শিৱৰাত্ৰি আছে। যিহেতু মই কাইলৈ মানে বহুতখিনি জেগাত যাবলগীয়া আছে, যেনেকৈ ধৰক শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, চাৰেংঘৰ এনেকৈ চব গোটেইখিনি কাইলৈ ফুৰিম। মানে আগতো আহিছোঁ, খালি আগতে ব্লগ বনোৱা নাছিলোঁ। এবাৰ মই তেনেকৈ বনাম ব্লগটো, আপোনালোকে চাই কেনেকুৱা পালে ক'ব এইটো ভিডিঅ'। আৰু লগতে এই নঙলামাৰাৰ ওচৰত ভাল ফুৰিবলগীয়া জেগা কোনটো আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে মোৰ ভিডিঅ', লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে আপোনালোকে প্লিজ মোক ফ'ল' কৰি এটা লাইক কৰি দিব। ধন্যবাদ।